গাইজ চাব পাৰে আপোনালোকে এইটো আসলে মথাউৰি মানে গোটেই ভাঙিলে আৰু এইটো মানে এতিয়া মানে কিবা বনাই আছে আৰু জায়গাটো ইফালে আমাৰ গাঁৱৰে মানুহ পালে মানে এই বানপানীটো কেতিয়াৰ পৰা হৈ আছে হৈ থাকে 2 দিন থাকিব আৰু হ'ব 2 দিন না তো চাব পাৰে আপোনালোকে ইফালে গোটেই এনেকৈ মাথাউৰি লগাই দিছে ওলাই দিয়া তো আপোনালোকক এই ভিডিঅ'ৰ যোগেদি মানে কিছুমান এনেকৈ মানে বানপানী হোৱা জেগা দেখাম তো আপোনালোকক দেখাই দিওঁ আৰু ইফালে আছে মোৰ লগৰীয়াকেইটা ইফালে তো চাব পাৰে ইফালে গোটেই মানে এনেকুৱা পানী কিবা হৈ আছে তো আপোনালোকক ভাবিছোঁ এনেকৈ মানে কিছুমান বানপানী হোৱা জেগা মানে এই ভিডিঅ'ৰ দ্বাৰাই দেখাবলৈ চেষ্টা কৰোঁ তো আপোনালোকে কোনো স্কিপ নকৰে ভিডিঅ'টো চাই থাকিব আৰু এটা চাব পাৰে পখিলাবোৰ কি ধুনীয়া আজাও না চাব পাৰে এইটো তো আপোনালোকে যদি নিউ ভিউয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলটো বজাই দিব আৰু কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো কেনেকুৱা হয় তো বলক কোনো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো চাই থাকক ফাইনেলি আমি মানে এইটো আপোনালোকক ভিউ কিছুমান উপভোগ কৰাই এনেকুৱা বানপানী হোৱা ঠাই গৈ আছোঁ মানে চাব পাৰে এইটো গছৰ মাজেৰে এনেকৈ বৈছে আৰু এইটো মানে এইটোৱেই চিন যে মানে ধেমাজিত যে বৰষুণ হৈছিল ডেটছ এ প্ৰুফ চাব পাৰে এইটো গোটেই নদীটো আৰু ইফালে আপোনালোকে চাব পাৰে গোটেই মানে ভেটিবিলাক গোটেই কিবা হৈ আছে সেইবোৰ চাব পাৰে এনেকৈ আৰু এইটো মামনি ডাঙৰ কিবা নহয় জানো নদীটো বহুত দ আছে তো আপোনালোকক বেক কেমেৰাৰ পৰা অকণমান দেখাই দিওঁ আৰু আপোনালোকক এনেকুৱা পানীৰ থকা যায় ঠাইৰ লগতে আৰু কিছুমান মই বেলেগো দেখাব চেষ্টা কৰিম তো চাই থাকক দ আছে ইয়াত বহুত তো গাইজ চাব পাৰে এইটো পূৰা পানীতে আছে ঘৰটো পকা ঘৰ বুলি বাচি আছে আৰু ইফালে গাইজ চাব পাৰে আপোনালোকে এইটো আছিলে মথাউৰি মানে গোটেই ভাঙিলে আৰু এইটো মানে এতিয়া মানে কিবা বনাই আছে আৰু জেগাটো চাব পাৰে এইটো গোটেই পানী মানে এনেকুৱা ৰেকৰ্ড আছে আমাৰ ধেমাজিটো মানে বানপানী হয় এইটোৱে আমাৰ প্ৰুফ তো আৰু আগলৈ যাওঁ কি পাওঁ চাই থাকক ইফালে আমাৰ গাঁৱৰে মানুহ পালে মানে এই বানপানীটো কেতিয়াৰ পৰা হৈ আছে হৈ থাকে 2 দিন থাকিব আৰু হ'ব 2 দিন না তো চাব পাৰে আপোনালোকে ইফালে গোটেই এনেকৈ মাথাউৰি লগাই দিছে গোটেই মানে ইফালে ধান চান নাই আৰু মানে ঘৰতো সোমালে ন ইফালে পানী গোটেই চাব পাৰে তো চাই থাকক আকৌ বেলেগ জেগাত গৈ আছোঁ তো চাই থাকক तो गाइस आउटे फिर से चेन खुल गया मेरा साइकिल ओए आ जाओ कैमरा पकड़ो मेरा हम चेन लगाएगा अभी पकड़ो हम इसलिए ये कोपरा माने बुकते फिरते हैं यार टाइट करबो लगे चेन तो टाइट करना पड़ेगा ये बन गया रे चेन बाबा देखो गाइस ये मैंने कपड़ा गोबर सबल लग गया रे गुंडा है गाइस तो गाइस যাব লাগিব এটা গাইস তো ক্যামেরা তো গাইস ফাইনালি মানে আৰু ফাইনালি হ'ব আছে কিন্তু এইটো ফাইনালি আপোনালোকে চাব পাৰে এইবোৰ গোটেই বানপানী হৈ আছে পুৰা বানপানী ফ্লাড এভৰিৱেৰ ফ্লাড
তো আমাৰ ধেমাজি জিলাটো এনেকুৱা হয় মানে এইবোৰ কমন কথা। তো আমি এতিয়া ক'ত আছোঁ, কালভাৰত আছোঁ বুলি এনেকৈ ছেফলি আছোঁ। তো আপোনালোকক মই সম্পূৰ্ণ ভিউখিনি বেক কেমেৰাৰ পৰা দেখাই দিম। তো আপোনালোকে চাব, তাৰপিছত ড্ৰোনৰ দৰে লাগিব, তো চাই থাকক। তো গাইজ আপোনালোকে চাব পাৰে ইফালে গোটেই বানপানী আৰু মই ৰাস্তাৰ কিনাৰে মানে গৈ আছোঁ আৰু যেনে তেনে। তো আপোনালোকে চাব পাৰে এইটো গোটেই বানপানী, মানে চাৰিওফালে বানপানী কেৱল বিশাল বানপানী। মন যায় মানে ইয়াত কবিতা লিখোঁ এটা, বানপানী। এই বাৰিষাৰ বতৰত বৰষুণ আহিল, নাজানো বাঢ়িল কেনেকৈ, বানপানী আৰু এক কবিতা আৰু জাষ্ট। আপোনালোকে চাব পাৰে গোটেই ইফালে মানে পথাৰৰ মানে নাম চাম নাই আৰু গোটেই। তো চাই লওক না গাইজ। আৰু ইয়াতে ৰখিলে আমাৰ লক্ষী ব্লগছ ৱাইটি। তো এভৰিৱেৰ মই আকৌ ইয়াত ৰখি কিনে আপুনি তো এইফালে ইমান মানে বানপানী হয়, কিন্তু নিউজত বেছি ইমানকৈ নাহে, কাৰণ মানে ইমান মানুহৰ কিবা মানে ক্ষতি নহয়তো। কিন্তু আমাৰ নামনি অসমত চাবহে লাগে, খালি চাব পাৰে বানপানীটো। এইটো নাও চলাই ষ্টাইল হয়। চাই থাকক। আহোঁতে ইফালে লগৰীয়া কেইজন পালোঁ। হাই। ইফালে মানে পূৰা কামত লাগি আছে আৰু এইকেইটা মানে লগ পালোঁ ফটককৈ। আৰু এই চাব পাৰে ইফালে গোটেই তেনেকুৱা হৈ আছে। তো খবৰ খাতি ভাল না তহঁতৰ? ভালে লগ পাই থাকিম কেতিয়াবা এতিয়া গৈ থাকোঁ। তো চাই থাকক। তো এতিয়া গৈ আছোঁ মানে আপোনালোকক কি দেখাম, ইফালে চাব পাৰে এইটো গোটেই পানী হৈ আছেতো। পানী হৈছে মানে পানী হোৱাৰ গাঁৱৰ মানুহখিনি মানে এতিয়া চব ৰাস্তাৰ কিনাৰ আহিছে। তো ৰাস্তাৰ কিনাৰৰ পৰা ইফালে মই শেষলৈ গৈ আপোনালোকক দেখাই আছোঁ। তো চাই থাকক। আৰু ইফালে চাব পাৰে পানী বাঢ়িছে চাব পাৰে গোটেই মানে এনেকুৱা। আৰু আমি এতিয়া এইটো পাৰ হৈ কিনে যাব লাগিব, গোটেই মথাউৰি ভাঙি চেছ। ৰাম গাইজ আপোনালোকে চাব পাৰে এইটো গোটেই পানী। তো আপোনালোকক মই যোনটো মানে ভিডিঅ'ত কৈ আছিলোঁ, তো ইফালে গোটেই মানে বানপানী। তো চাই ল'ব পাৰে। আৰু এইবিলাক দেখিছে নহয়, গোটেই মানে এনেকুৱা যাতে গৰাটো নখহে তাৰ বাবে আছিলে। আৰু মই য'ত থিয় হৈ আছোঁ এইটো আচলতে ৰাস্তা আছিলে। তো ৰাস্তাটো আৰু বহুত আছিলে। তো এই ৰাস্তাৰ কাহিনীটো কৈ দিছোঁ মানে ইফালে কিমান দূৰলৈকে আছিলে এইটো ৰাস্তাটো এনেকৈ টাৰ্ণিং লৈ কিনে আছিলে, বহুত ডাঙৰ ৰাস্তা আছিলে। এতিয়া নদীয়ে ভঙাই দিলে আৰু। আচ্ছা পাৰিছ। তো মানে ইমান হাঁহা কথা নহয়, মানে এনেকৈ ডাঙৰ ৰাস্তা মানে এইটো ৰাস্তাটো য'ত থিয় হৈ আছোঁ মানে এনেকুৱা টাৰ্ণিং আছিলে, এনেকৈ মানে স্কুলত যাব লগা আছিলে বোলে, পাৰিছিলে। আৰু তাৰপিছত এনেকৈ মানে নদী খহাই কিনে গোটেই এনেকুৱা। আৰু এইটো তাৰপিছত মানে গোটেই এনেকুৱা হৈছে। তো চাই থাকক, আপোনালোকক মই দেখাই আছোঁ।
সেই তো এটা বস্তি হয় আৰু এইফালে গোটেই পানী পানী হৈ আছে যাওঁ নেকি অকণমান নাযাওঁ তো গাইজ আমি এইবিলাক আৰু এনেকৈ আৰু ইয়াতে মানে থাকিব লাগিব ইয়াতে চাব পাৰে গোটেই মানে সোমাই গৈছে আৰু ব্ৰ বাই বাই তো গাইজ আজি ৰাতিপুৱাৰ পৰা ইমান ঘূৰিছোঁ মানে ইমান চাইকেল চলাইছোঁ কিমান কিলোমিটাৰ চাইকেল চলালোঁ সেইটো কিন্তু গম নাই এতিয়া প্ৰায় গধূলি হৈ গ'ল 3-4টামান হৈ গ'ল নেকি টাইম 2টা বাজি গ'ল ৰাতিপুৱা 8টা 9টাৰ পৰা ষ্টাৰ্ট তাৰপিছত কেনেকুৱা লাগিছে ইফালে আছে জিকাৰ তো আমি 3জনে পূৰা আজি চাইকেলিং কৰিলোঁ নক'ব আৰু মানে আমি নাই ক'লো 50 কিলোমিটাৰ চাইকেল চলালো মানে কেনেকুৱা লাগিছে চাইকেল চলাই চাইকেল চলাই মানে ভালে লাগিছে কিন্তু কি কৰিব মানে একদম পুৰা ৰাইড কৰা চলাইছে একদম চাইকেল ৰাইড মানে নোখোৱাকে চলাই আছো মানে পুৰা অৱস্থা বেয়া ৰাতিপুৱা মানে ভাত চাত ইমান খোৱা নহ'ল আচলতে একদম অৱস্থা বেয়া কিন্তু ভাল লাগিছে নতুন এক্সপেৰিয়েন্স মানে পচিনা একদম পুৰা পচিনা প্লাস বাহি মানে একদম প্লাস বেৰাচাপুৰি মানে তিনিটা জগা আমি একেলগে কভাৰ কৰিছো তিনিটা জগা আৰু চাব পাৰে ইফালে ইমান এতিয়াও মানে বহুত দূৰ আছে ঘৰ যাবলৈ তো আজিৰ ভিডিঅ'টো ইমান আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইছ তো বাই বাই টেক কেয়াৰ থেংক ইউ